তামাম কুঁৱলী পৰি আছে, মানে ইমানে কুঁৱলী পৰিছে ওৱেপাৰ চলাবলগীয়া হৈ গৈছে, একোৱে দেখি নাপায়। এইবিলাক গাড়ীয়ে ভুল কৰে, ইমান কুঁৱলী পৰিছে, সদায় ইমান কুঁৱলী পৰিলে ইণ্ডিকেটৰ দি যাব লাগে। পাৰ্কিংটো দি গৈছে বাৰু, হ'লেও ডাবল ইণ্ডিকেটৰ দিবই লাগে। এতিয়া ডাবল ইণ্ডিকেটৰটো বহুত আঁতৰৰ পৰা ফ'কাছ হয় ন। এতিয়া এইখন গাড়ীয়ে দি আহিছে, এইখন গাড়ীয়ে দি গৈছে, এইটো আঁতৰৰ পৰা দেখি বস্তুটো। ময়ো লগাই আহিছোঁ ডাবল ইণ্ডিকেটৰ, জ্বলি আছে, ডাবল ইণ্ডিকেটৰ দি থোৱা আছে, কিন্তু ইমানে কুঁৱলী পৰিছে। এইবিলাক গাড়ীয়ে ইণ্ডিকেটৰ নাই দিয়া, এইবাৰ হেডলাইট দি আহিছে, এখনে ইণ্ডিকেটৰ দি আহিছে, এখনে বাৰু এইটো পাৰ্কিং দি আহিছে। ইণ্ডিকেটৰটো একদম দিবই লাগে। এইটো ইমান অলপ কুঁৱলী পৰিছে নেকি, একো দেখি নাপায়। কিছুমান গাড়ী এক্সিডেণ্ট হয় ন এনেকৈ, কোনোবা ফালি স্পীডত আহিব, ফালি আহে। এই ইণ্ডিকেটৰটো দি থ'লে মানে বহুত আঁতৰৰ পৰা গাড়ীখন মানে ধৰিব পাৰে যে কিবা এটা বস্তু আহি আছে। এইখনটোতো এইটোতো একোৱেই দিয়া নাই, না ইণ্ডিকেটৰ না পাৰ্কিং, ই একো দেশ দুনীয়াৰ কথা গমেই নাপায় কি হৈ আছে। এনেকেই গৈ আছে মানে হাৱা। এইবোৰ প্ৰ' ৰাইডাৰ ক'ৰবাত মাৰি সেইকাৰণে বনেট চনেট খোল খাই ৰখি থাকে। এই ভালকৈ চলাই গ'লেও বেলেগ এটা বজাই দিব তাক, দেখিয়ে নাপালে তাক। তো সি যেনিবা ভালকৈ চাই চাই চলাই গৈছে, কিন্তু তাক যে আকৌ ইটো নেদেখিলে আৰু মাৰি দিলে, তেনেকুৱা কথা। সেইটো কাৰণে সদায় পাৰ্কিংটো দি আগপিনৰ পাৰ্কিংকেইটা বেক চাইডেটো ৰেড লাইটটো জ্বলেই পাৰ্কিংটো দিলে, আৰু ডাবল ইণ্ডিকেটৰটো দি দিব লাগে মোৰ মতে। চব ছেফটি থাকে, আঁতৰৰ পৰা ধৰিব পাৰি। এতিয়া মোৰ ডিষ্টেঞ্চটো কিমান আছেনো, এইখন গাড়ীৰ লগত এইটো ডিষ্টেঞ্চটো বেছি নাই, কিন্তু গাড়ীখন চাওক, মই কিমান ওচৰত থকা অৱস্থাত গাড়ীখন মই ধৰিব পাৰিছোঁ বা জিলিকি আছে। কিন্তু আৰু অকণমান আঁতৰি যোৱাৰ লগে লগে গাড়ীখন মই নাইকিয়া হৈ যাবগৈ। এই গাড়ীখনৰ না পাৰ্কিং দিছে না ইণ্ডিকেটৰ দিছে, একোৱে ধৰিব নোৱাৰা হৈ যায়। অলপ দেৰি পিছত চাব দেই, মই ৱেপাৰ চলালোঁ, ক্ৰমান্বয়ে সি বস্তুটো নাইকিয়া হৈ যাবগৈ। তো কোনোবাই খুব স্পীডত আহি থাকিব, স্পীডতটো চলাব নালাগে বাৰু এনেকুৱা কুঁৱলীত, কিন্তু কিছুমানে স্পীডত আহে ন। তো তেতিয়া গৈ পেলাইতো বস্তুটো কাহিনীটো তেতিয়াই হৈ যায়। কাহিনীটো ঘাপকৈ যে কাহিনী এটা হৈ যায় যে 108 অহা, এই কেৰেং অহা, এই ঘৰত কান্দোতৰ যে সৃষ্টি এটা হয়, এই প্ৰচেছটোৰ কাৰণে হৈ যায়। এইখন চাওক, এতিয়া এখন ধুনীয়া, এই পাৰ্কিং দি লৈছে উইথ ডাবল ইণ্ডিকেটৰ গৈ আছে, কিন্তু এইটো ভচৰিকে একো গমেই নাপায়। একো গমেই নাপায় কি হৈ আছে, যাব লাগে মুঠতে। এতিয়া ছাগলীকেইটা ওলাই গ'ল মোক আগত দেখিলে, কুঁৱলীত সেইকেইটা ভাল বাচিছে। গৰু ছাগলী বহুত এইবিলাক কণ্ডিশ্যন। এইখনে পাৰ্কিং দি আহিছে, ধুনীয়াকৈ পাৰ্কিং দি গৈছে। এই পাৰ্কিংটো দিছে, কিন্তু ইয়াৰ পাৰ্কিঙৰ ইমান পোহৰ নাই এখন গাড়ীত। এইখন চাওক, মুখামুখি হৈ গ'ল চাওক, একদম এতিয়া মই কৈ আহিছিলোঁ নে, চাই যাওক, মুখামুখি হ'লেই। ট্ৰাকখনে অভাৰটেক কৰিব লওঁতে ইয়াক ওচৰত দেখা পাইছে, তেতিয়া ট্ৰাকখন সোমাই দিছে। চাওক, একদম লাইভ মই দেখাই দিলোঁ, কাৰণ ইয়াৰ ইণ্ডিকেটৰ নাই, ট্ৰাকখনে দেখি পোৱা নাই। ট্ৰাকখন অভাৰটেক কৰিব ল'লে, ইয়াক একদম স্পটত পাই গ'ল। তো ট্ৰাকৱালাটোৱে ব্ৰেক মাৰি আকৌ সোমাই দিবলগীয়া হৈছে, কাৰণ ইয়াৰ ইণ্ডিকেটৰ নাই। ইণ্ডিকেটৰ থাকিলেহে আঁতৰৰ পৰা দেখিব নাই কিবা এটা বস্তু আহি আছে। সেইটো কাৰণেই মই অথনিৰ পৰা কৈ আহিছিলোঁ যে ইণ্ডিকেটৰটো লাগে, ডাবল ইণ্ডিকেটৰটো যে কৈ আহিছোঁ এই কাহিনীটোৰ কাৰণে। এইটো এতিয়া বজাই দিলে হয়। আৰু ডাঙৰ যিখন 16 চকা ট্ৰাক আহিছে, সেই ট্ৰাকখনৰ মাজতো এইখনটো মাখি, সেইখন যদি এইখনৰ ওপৰত উঠায়, এই গাড়ীখনত এটা ফেমিলি আছে ধৰক, ঘৰৰ পৰিয়াল এটা গৈ আছে বা অকলে হ'লেও গৈ আছে, কোনোবা ঘৰৰ এখনৰ সদস্য গৈ আছে, তো এইটোতো চাফা হ'লহেঁতেন নে? সেই ট্ৰাকখনৰ চকাকেইডাল যদি এইখন গাড়ীত উঠিবলৈ হয়, কি হ'ব বাৰু এই গাড়ীখন, আপোনালোকে ভাবি চাওকচোন। এইটো এটা ইণ্ডিকেটৰ, সি গমেই নাপায়। এইবিলাক মানে মানুহবিলাকে জানি শুনি ভুল কৰে নে নজনাকৈ ভুল কৰে নাজানো আৰু। গাড়ী বাছ ষ্টাৰিং পকड़ लिया, বাছ ড্ৰাইভাৰ বন গয়া, বাকী দুনিয়া ভাड़ में যায়। খুব গমেই নাপায় দুনিয়াখনত কিমান এইটো অলপ ডেঞ্জাৰ কুঁৱলী পৰিছে নি, একোৱে দেখি নাপায়।
মোৰটোতো পাৰ্কিং জ্বলি আছে, ফগ লাইট জ্বলি আছে, ডাবল ইণ্ডিকেটৰ জ্বলি আছে, পূৰা ফুল। এই প্ৰচেছকেইটা থাকিব লাগে গাড়ী এখনত যেতিয়া গৈ থাকে। তো এই বস্তুকেইটা দি যাব লাগে। ফগ লাইট, তলৰ ফগ লাইটকেইটা জ্বলি থাকে, আগফালে বেক চাইডে ৰেড লাইট জ্বলি আছে, ডাবল ইণ্ডিকেটৰ দি দিছোঁ মই। আঁতৰৰ পৰা ফকাচ হৈ আছে গাড়ীখন মোৰ যে এই গাড়ীখন গৈ আছে। যিমান গাড়ী অভাৰটেক আহিলেও, স্পীডত আহিলেও মোক আঁতৰৰ পৰা দেখি পাব গাড়ী এখন আগত গৈ আছে। কি গাড়ী গৈছে, কি গাড়ী নাই যোৱা সেইটো দেখি পটককৈ নাপায়, ওচৰ পালে দেখি পাব, বাট লাইটকেইটা দেখি থাকিব গাড়ী এখন গৈ আছে। ডাবল ইণ্ডিকেটৰটো দিব লাগে। এইবিলাকতো এতিয়া আহি থাকোঁতে মোৰ সন্মুখতে এইটো এক্সিডেণ্ট হৈছিলে। এইখন ফিগো নে কি এখন গৈ আছে, এইখনতো বজাই দিলে হয় এতিয়া। এখন যিখন বৈধ ট্ৰাক গৈছে, এই চালা মাখি পাপাৰ বনি গ'লহেঁতেন, পাপাৰ। সেইটো কাৰণে মানুহে এই কিছুমান এই গাড়ীৰ প্ৰত্যেকটো বস্তুৱে কিছুমান গাইডলাইন্স থাকে। এই গাইডলাইন্সখিনি ফ'ল' কৰিব লাগে, চাব লাগে। আজিকালি এইটো গুগল ইউটিউবত মাৰিলে চালেই হ'ল, কিবা বা নাজানে, এইবোৰ নজনা কথা নহয়, সাধাৰণ কথা আজিকালি। আৰু এইবিলাক আৰু এই পৃথিৱীৰ পৰা প্লেন গৈ চন্দ্ৰত লেণ্ড কৰিলে, আৰু কিছুমান মানুহ এতিয়াও কেলে ইমান অকণমানি সৰু গোলাকাৰ এটাতে সি মানে দুনিয়াখনত একো গমেই নাপায়। এইবিলাকো বুজাই লাভ নাই আৰু। অ'কে, বাই বাই, থেংক ইউ।